স্বাগতম জানাইছোঁ কেৰিয়াৰ হাইপ ইউটিউব চেনেললৈ বন্ধুসকল মই ৰৌল আমি এইটো ভিডিঅ'ত আলোচনা কৰিম এলচিএম আৰু এইচচিএফৰ বেছিক যিখিনি কথা আছে এইখিনি কথা ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি ইয়াৰ পৰা বা এলচিএম এইচচিএফৰ পৰা এক্সাম ৰিলেটেড যিমান কোৱেশ্চন আছে প্ৰিভিয়াছ কোৱেশ্চন আছে এই গোটেইখিনি বস্তু ডিছকাছ কৰিম সো পোনপ্ৰথমে আমি ইয়াৰ পৰা বেছিক এটা আইডিয়া ল'ব লাগিব যে লসাগু আৰু গসাগু বস্তু কি হয় বা কেনেকৈ আমি ইয়াক ব্যৱহাৰ কৰিব পাৰি বা ইয়াৰ ডেফিনেশ্যনছ কি সো পোনপ্ৰথমে এলচিএম আৰু এইচচিএফ বা লসাগু আৰু গসাগু বুলি ক'লে আমি সবেই গম পাওঁ কম আৰু বেছি যে লসাগু মানে কি আছিল লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গসাগু মানে কি আছিল গৰিষ্ঠ সাধাৰণ উৎপাদক বা ইংৰাজীত কোৱা হয় লয়েষ্ট কমন মাল্টিপল এণ্ড হায়েষ্ট কমন ফেক্টৰ সো ফেক্টৰ বা উৎপাদক মানে কি সাপোজ এটা সংখ্যা লিখিলোঁ আমি 12 এইটো সংখ্যাত আমি চাবলৈ গ'লে 1 এটা সম্পূৰ্ণকৈ হৰণ কৰিব পাৰি 2 এটা সম্পূৰ্ণকৈ হৰণ কৰিব পাৰি 3 এটা সম্পূৰ্ণকৈ হৰণ যায় 4 এটা যায় তাৰপিছত 6 এটা 12 এটা মানে এই যিকেইটা আমি সংখ্যা লিখিছোঁ ইয়াতে এই সংখ্যাকেইটাৰ প্ৰতিটো সংখ্যা 12ত ডিভাইড কৰিলে ভাগে গৈ কিনে আমি 0 পাম নাইবা আমি যদি 18ক লিখোঁ 18ক আমি চাবলৈ গ'লে কি আছে 1 আছে 2 আছে 3 সম্পূৰ্ণকৈ হৰণ যায় 6 যাব 9 যাব আৰু 18 যাব গতিকে 1 2 3 4 6 12 নাইবা ইয়াৰ পৰা 1 2 3 6 9 18 এইকেইটা কি আছে আমাৰ উৎপাদক ওকে সো এইখিনি মনত ৰাখিব যে এইখিনি কি আছে আমাৰ উৎপাদক আছে সো নেক্সট আমি চাবলৈ গ'লে আমাৰ ইয়াতে কি আছে গুণিতকৰ কথা কোৱা হৈছে গুণিতক মানে 3 ৰ গুণিতক আমি সৰু থাকোঁতে যেতিয়া নেওতা পঢ়িছিলোঁ তেতিয়া কি পঢ়িছিলোঁ যে 3 ৰ 1 গুণ 3 3 ৰ 2 গুণ কিমান 6 3 3 গুণ 9 3 4 গুণ কিমান 12 3 5 গুণ 15 নাইবা আমি এনেকৈ কৰিছোঁ 3 1 যা 3 3 2 যা 6 3 3 যা 9 3 4 যা 12 3 5 যা 15 এইবোৰ হৈছে আমাৰ গুণিতক তুমি চাবলৈ গ'লে সাপোজ এটা সংখ্যা আমাক এনেকৈ দি আছিল 3 আৰু এটা সংখ্যা ধৰি লৈছোঁ সাপোজ এনেকুৱা আছে 6 তেতিয়াহ'লে 6ৰ কি আহিব ফাৰ্ষ্টত 6 তাৰপিছত 12 তাৰপিছত 18 তাৰপিছত 24 so on আমি এনেকৈ পাম ওকে আমি আগলৈ গ'লে ইয়াতে অসীম সংখ্যক আমি গুণিতক পাই যাম নাইবা এইটোক আমি আগুৱাই গ'লে ইয়াতে আমি কি পালোঁ হয় 18 পালোঁ হয় এতিয়া চাব কি আছে আমাৰ এলচিএম এইচচিএফৰ কনচেপ্ট আহিব তো এতিয়া আমি যদি ইয়াৰ পৰা এইচচিএফ উলিয়াব যাওঁ যে এইচচিএফ বা গৰিষ্ঠ সাধাৰণ যে গৰিষ্ঠ সাধাৰণ উৎপাদক গৰিষ্ঠ মানে কি সবতকৈ বেছি এতিয়া চাওক ইয়াতে কমন কি আছিল আমাৰ আমি 12 আৰু 18 পৰা আমি চাবলৈ গ'লে ইয়াতে আমাৰ কমন কি আছিল 1 টো কমন আছে 2 এটা কমন আছে তাৰ লগতে 3 এটা কমন আছে তাৰপিছত 6 এটা কমন আছে ওকে সো আমি ক'বলৈ গ'লে 12 আৰু 18ৰ যে 12 আৰু 18ৰ আমাৰ এইচচিএফ মানে হায়েষ্ট কমন ফেক্টৰ আমি যদি কমন ফেক্টৰ চাব যাওঁ ইয়াতে কি পাই আছোঁ 1 2 3 এণ্ড 6 তেতিয়াহ'লে ইয়াৰ পৰা হায়েষ্ট কিমান আছে 6 তেতিয়াহ'লে কি আহিব 6 এইটোক আমি শ্বৰ্ট ডিভিজন মেথডত আমি উলিয়াব গ'লে আমি এনেকৈ উলিয়াম ইয়াতে কিমান আছে 12 আৰু 18 তেতিয়াহ'লে 12ত 2 যাব কিমান টাইম এতিয়া 2 যাব 6 টাইম 2 যাব 9 টাইম এতিয়া 6ত 2 ডিভাইড যায় কিন্তু 9ত নাযায় গতিকে এনেকুৱা এটা সংখ্যাৰে আমি হৰণ কৰিম যিটো দুয়োটাতে ডিভিজিবল হয় তেতিয়াহ'লে ইয়াতে কিমান আহিব ইয়াতে 3 যাব 6ত 2 বাৰ 3 যাব 9ত 3 বাৰ তেতিয়াহ'লে আমি এই দুটাক এবাৰ পূৰণ কৰিম এই দুটাক আমি পূৰণ কৰিলে কিমান পাম 2 × 3 3 দুগুণে কিমান আহিব 6 আহিব তেতিয়াহ'লে 6 হ'ব ইয়াৰ পৰা কি সাধাৰণ উৎপাদকৰ আটাইতকৈ ডাঙৰ মানটো তাৰমানে গৰিষ্ঠ সাধাৰণ উৎপাদক ওকে নেক্সট আমি চাবলৈ গ'লে ইয়াতে মাল্টিপল বা গুণিতক লয়েষ্ট কমন মাল্টিপল বা লঘিষ্ঠ সাধাৰণ গুণিতক এতিয়া চাব ইয়াৰ পৰা মিল কি পাইছোঁ ইয়াৰ পৰা এটা 6 এটা মিল পাইছোঁ 12 এটা মিল পাইছোঁ 18 এটা মিল পাইছোঁ ওকে সো তেতিয়াহ'লে এই দুটাৰ আমি ক'বলৈ গ'লে যে সাধাৰণ গুণিতক মানে যিবোৰ মিল আছে কি আছে এটা 6 আছে এটা 12 আছে এটা 18 আছে সো ইয়াৰ পৰা লিষ্ট বা লয়েষ্ট কমন মাল্টিপল সবতকৈ সৰু
3 আৰু 6 ৰ মাল্টিপল কিমান আছে 6 আছে তেতিয়াহলে 6 হ'ব ইয়াক আমি শৰ্ট ডিভিজন মেথডত কৰিলে আমি এনেকৈ কৰোঁ যেতে 3 যাব কেইবাৰ একবাৰ 6 ৰ মাজত দুইবাৰ আকৌ ইয়াতে 2 যাব কেইবাৰ ইয়াতে যাব একবাৰ তাৰ মানে লাষ্টত 1 1 বনাব লাগে তো এবাৰ আমি 3 দুগুণে 6 কৰিলে 3 দুগুণ কৰিলে আমি কিমান পাম 6 পাম তেতিয়াহলে আমি কি কম 6 হ'ব ইয়াৰ গৈ কিনে LCM ওকে সো আমি ছুটি হৰণ পদ্ধতিটো আমি ভালকৈ শিকিব লাগিব সাপোজ এটা আমাক সংখ্যা দিয়া আছে এনেকৈ 24 এটা দিয়া আছে আমাক 36 যদি কোৱা হয় এই দুটো আমি কি কৰিব লাগে LCM উলিয়াব লাগে যে LCM উলিয়াব লাগে এই দুটাৰ LCM উলিয়াব লাগে তেতিয়াহলে আমি এইটো মেথডৰ পৰা আমি এনেকৈ শিকিব পাৰিম প্ৰথমে 2 যাব ইয়াতে কিমান 12 টাইমছ 2 যাব কিমান একবাৰ বাকি থাকিব 16 ৰ মাজত যাব কিবাৰ 8 বাৰ আকৌ ইয়াতে 2 যাব কিবাৰ 6 বাৰ 2 যাব কিবাৰ ইয়াতে 9 বাৰ আকৌ ইয়াতে 2 যাব কিবাৰ 2 যাব ইয়াতে 3 বাৰ 9 ৰ মাজত না যায় আকৌ ইয়াতে 3 যাব কিবাৰ একবাৰ আৰু 9 ৰ মাজত 3 বাৰ সো আকৌ 3 ৰে দিয়া 3 যাব কিবাৰ একবাৰ তেতিয়ালৈকে 1 1 নাহে তেতিয়ালৈকে আমি LCM ত আমি হৰণ কৰিবই লাগিব তেতিয়ালে আমি ইয়াতে কি লিখিম যে 2 into 2 into 2 into 2 কিটা আছিল 3টা 3 আছিল 2টা তেতিয়ালে 2 দুগুণ কিমান 4 4 দুগুণ কিমান 8 আৰু এদিকে কিমান আহিব 3 3 গুণ 9 তে 8 9 গুণ কিমান 72 বা 72 তেতিয়ালে 72 ইজ দা ৰিকোয়ার্ড LCM ওকে যদি এই দুটা সংখ্যাৰে 24 আৰু 36 ৰ যদি আমি HCF উলিয়াব যাম HCF ৰ ক্ষেত্ৰত কি কৈছিলো যে দুটাতে হৰণ যাব লাগিব এনেকৈ সংখ্যাৰে আমি হৰণ কৰিম 2 ৰ হৰণ কৰিলে 2 ইয়াতে কিবাৰ যাব 12 বাৰ যাব 2 ইয়াতে কিবাৰ যাব একবাৰ 16 ৰ মাজত কিবাৰ যাব 8 বাৰ আকৌ এইবাৰ আমি ইয়াতে 2 ৰ হৰণ কৰিব পাৰিম 2 যাব কিবাৰ ইয়াতে 6 বাৰ ইয়াতে যাব কিবাৰ 9 বাৰ এতিয়া 2 6 ৰ মাজত হৰণ যাব কিন্তু 9 ৰ মাজত হৰণ আছে গতিকে আমি এবাৰ ইয়াতে হৰণ কৰিম কিহেৰে আমি 3 ৰে 3 যাব 2 বাৰ 3 যাব 3 বাৰ তেতিয়ালে ইয়াতে আমি লিখিম 2 into 2 into 3 তাৰ মানে কিমান আহিব 4 4 3 গুণ কিমান আহিব ইয়াতে 12 তেতিয়ালে ইয়াৰ HCF হৈ যাব 12 HCF কিমান হ'ব যে HCF হ'ব 12 আৰু ইয়াতে LCM আমি কিমান পাই আছো যে LCM আমি কিমান পাই আছো ইয়াতে LCM পাই আছো আমি 72 বা 72 আৰু এটা বস্তু মনত ৰাখিব যে LCM into HCF is equal to সংখ্যা দুটাৰ গুণফল তো চাওক আমি ইতিমধ্যে LCM উলিয়াইছো কিমান পাইছো যে আমি LCM কিমান পাইছো যে সংখ্যা দুটা ধৰি লৈছো এই মানে ধৰি লৈছো সাপোজ আমাৰ এটা আছে সংখ্যা এতে কিমান ধৰিছিলো এটা 24 এটা 36 এটা 24 আৰু b মানে আমি ধৰিছো সাপোজ 36 এতিয়া LCM into HCF লিখক LCM কিমান পাইছো 72 into কৰক 12 আৰু সংখ্যা দুটাৰ গুণফল মানে a into b সংখ্যা দুটা কিমান কিমান আছিল এটা আছিল 24 এটা আছিল 36 তেতিয়ালে এই দুটাক আমি যেতিয়া পূৰণ কৰিম আমি সমান পাম তো চাওক এতে 72 ইয়াতে কিমান আছে 12 তাহলে আমি হৰণ কৰিলে আমি প্ৰথমে কিমান পাম ইয়াতে 2 দুগুণ কিমান আহিব 4 2 দুগুণ কিমান আহিব ইয়াতে 4 আহিব 4 আহিল 7 দুগুণ কিমান আহিব 14 ইয়াতে কিমান আহিব 2 ইয়াতে আহিব কিমান 7 বাকি থাকিল কিমান 4 ইয়াতে 6 ইয়াতে 8 864 একেদৰে এইবাৰ 24 into 36 পূৰণ কৰক 24 into 36 পূৰণ কৰিলে কিমান পাব 6 4 গুণ 24 4 হাতত থাকিল 2 6 দুগুণ 12 আৰু 2 কিমান আহিব 14 আৰু ইয়াতে কিমান আহিব 3 4 গুণ কিমান আহিব 12 আৰু 2 হাতত থাকিল 1 আৰু 3 ৰ 2 গুণ 6 আৰু 1 কিমান আহিব 7 তেতিয়ালে ইয়াৰ পৰা আমি কিমান পাম ইয়াৰ পৰা 4 6 8 তেতিয়ালে আমি কিমান পাইছো 864 সো আমি কি ক'ব পাৰিম যে LCM into HCF সো গতিকে আমি ক'ব পাৰিম যে LCM into HCF is equal to সংখ্যা দুটাৰ পূৰণফল বা গুণফল ওকে সো আমি এইটো কথা মনত ৰাখিব লাগিব কেতিয়াবা হয়তো আমাৰ এনেকা কোশ্চেন থাকিব পাৰে যে LCM দিয়া আছে সংখ্যা দুটা দিয়া আছে ডাইৰেক্ট HCF উলিয়াব লাগে আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰি আমি LCM বা HCF উলিয়াম তো মনত ৰাখিব যেতিয়া LCM উলিয়াব লাগিব তেতিয়া কি কৰিব সংখ্যা দুটাক পূৰণ কৰিব আৰু তলত লিখিব HCF আৰু যেতিয়া HCF উলিয়াব লাগিব তেতিয়া লিখিব ইয়াতে সংখ্যা দুটাৰ পূৰণফল মানে a into b divided by LCM ওকে সো এইখিনি হৈ যাব আমাৰ সলিউশন বা এনেকৈ আমি সলিউশন উলিয়াব পাৰিম সো বন্ধুসকল আমাৰ এইটো ইউটিউব চেনেলত আমি জব নোটিফিকেশন চৰকাৰী আঁচনি স্কলাৰশিপ এই গোটেইখিনি বস্তু আমি ইয়াতে আলোচনা কৰোঁ লগতে আমি এতিয়া ম্যাথছৰ ওপৰত এটা আমি সিৰিজ বনাব গৈ আছো সো এই গোটেইখিনি বস্তু আপোনালোকে যাতে আগতীয়া যিবোৰ কম্পিটিটিভ এক্সাম আছে যাতে কামত আহে ইয়াত আপুনি বিশেষকৈ এডিআই বাবে নহয় এডিআই হওক গ্ৰেড আপোনাৰ ফৰেষ্টাৰ হওক আপোনাৰ C-TET হওক আপোনাৰ বেংকিং হওক আপোনাৰ SSC হওক গোটেইখিনি বাবে আপুনি কামত লাগিব আপুনি নিশ্চয় এইবোৰ ভিডিও আপুনি একফালৰ পৰা চাব পাৰে ডিটেইলছত আলোচনা কৰি যাম
আৰু লগতে এই গোটেইখিনি বস্তু আপুনি একদম ইজি মেথডত একদম ডিপ কনচেপ্টত মানে হয়তো আমি ভাবিছোঁ যে ডিটেইলছত আপোনালোকক লগত ডিছকাছ কৰিম আৰু এইখিনি বস্তুৰ ওপৰত আপোনালোকে অনতিপলমে আপোনালোকে এটা বুক বা হয়তো আমি ই বুকৰ আমি ব্যৱস্থা কৰিম বুলি ভাবিছোঁ চ' আপোনালোকে আমাক ছাপোৰ্ট কৰি থাকিব চ' নিশ্চয় আমি আপোনালোকৰ বাবে সহায় কৰাৰ কাৰণে যিমানখিনি পাৰোঁ যে আমি চেষ্টা কৰিম আপোনালোকে আমাক তেনেকৈ সঁহাৰি জনাব বুলি আমি আশা ৰাখিম চ' আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ